Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube চেনেল সাধাৰণ জ্ঞানলৈ আৰু আজিলৈ আহিছো অসম চৰকাৰৰ নতুন মন্ত্ৰীসকলৰ নাম আৰু তেওঁলোকৰ বিভাগসমূহৰ নাম আৰু তেনেহলে আহকচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো শেষলৈকে চাই থাকিব তেনেহলে বলক আজিৰ প্ৰথম কোৱেশ্চনটো হ'ব অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি আৰু এই কোৱেশ্চনটোৰ উত্তৰ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ শিক্ষা মন্ত্ৰীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত ৰণোজ পেগু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ স্বাস্থ্য মন্ত্ৰীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত কেশৱ মহন্ত আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ বিত্ত মন্ত্ৰীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীমতী অজন্তা নেওগ ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ কৃষি মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব অতুল বৰা ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ বন মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব পৰিমল শুক্লবৈদ্য আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ পৰিবহণ সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে ক্ৰীড়া যুৱ কল্যাণ শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু এই কোৱেশ্চনটোৰ উত্তৰটো হ'ব শ্ৰীযুত বিমল বৰা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে জলসিঞ্চন বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰটো হ'ব শ্ৰীযুত অশোক সিংহাল আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ হস্ততাঁত বস্ত্ৰ শিল্প গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব ইউজি ব্ৰহ্ম আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে পঞ্চায়ত গ্ৰাম উন্নয়ন খাদ্য আৰু যোগান মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ মীন মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত পৰিমল শুক্লবৈদ্য আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত পীয়ুষ হাজৰিকা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু এই কোৱেশ্চনটোৰ উত্তৰটো হ'ব শ্ৰীযুত যোগেন মোহন আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীজনৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ চাহ জনজাতি উন্নয়ন শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব সঞ্জয় কিষাণ আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত পীয়ুষ হাজৰিকা আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ উদ্যোগ বাণিজ্য স্কিল ডেভেলপমেণ্ট বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত কেশৱ মহন্ত আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো হৈছে অসমৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীৰ নাম কি ইয়াৰ উত্তৰ হ'ব শ্ৰীযুত পীয়ুষ হাজৰিকা তেনেহলে আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগলৈও এনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ পাবলৈ চাই থাকিব আৰু ভিডিওটো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ